খবৰ কি কৰি আছে আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ঠিকে আছোঁ আৰু আজি একদম ৰাতিপুৱাই একদম গা পা ধুই একদম ফ্ৰী হৈ লৈছোঁ তেতিয়া দিনটোৰ কাৰণে একদম ফ্ৰী হৈ যায় আৰু আচলতে মোৰ তাত কেইদিনমান আগতে আচলতে এটা পেকেট আহি পাইছিলে আপোনালোকে থাম্বনেইল চাই চাগে গমেই পাইছে কিন্তু আমাৰ চাৰে অহাৰ লগে লগে খুলি দিলে সেইকাৰণে মই আনবক্সিং কৰা নাই কিন্তু ভাবিলোঁ বস্তুকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নহয় জানো যিহেতু অসমৰ পৰা আহিছে ৰাজস্থানলৈ গতিকে কিনো বস্তু আহি পালে মোৰ ওচৰত সেইটোকে আপোনালোকক দেখাওঁ বুলি মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ চ' মই দীপ্তি আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ৱেলকাম বেক টু আৱাৰ চেনেল Mr.Mrs.Deka আৰু আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজিৰ ভিডিঅ'টো দীঘল নহয় একদম চুটি ভিডিঅ' গতিকে চাই আপোনালোকে একেবাৰে আমনি নাপায় তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অসমৰ পৰা মই কি অৰ্ডাৰ কৰিছিলোঁ এতিয়া মই জলদি দেখাই দিওঁ বেছি বকি নাথাকোঁ চ' অসমৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ এইকেইটা আপোনালোকক দেখাই দিছোঁ এয়া হৈছে আচাৰ আৰু আচাৰকেইটা আনিছোঁ মই আঙঠা আচাৰৰ পৰা আপোনালোকে চাগে সকলোৱে জানেই অসমত এটা জনাশুনা নাম আঙঠা আচাৰ গতিকে তেওঁলোকৰ পৰা মই আচলতে অৰ্ডাৰ কৰিছিলোঁ 5টা আচাৰ আৰু কি আচাৰ অৰ্ডাৰ কৰিছিলোঁ মই এতিয়া দেখাই দিম আৰু সঁচাকৈ ধন্যবাদ দিব লাগিব কাৰণ মই দুদিনতে পাই গৈছোঁ আচলতে মই যিদিনা অৰ্ডাৰ কৰিছিলোঁ দুদিন পাছতে মই ইয়ালৈ পাই গৈছোঁ মানে তেওঁলোকে পঠাইছে ৰাজস্থানত গতিকে ৰাজস্থান আহি পাওঁতে অকণমান টাইম লাগে কিন্তু ইমান ফাষ্ট ছাৰ্ভিচ সঁচাকৈ খুব ভাল লাগিছে চ' থেংক ইউ আঙঠা আচাৰ আৰু এতিয়া মই কি আচাৰ অৰ্ডাৰ কৰিছিলোঁ আপোনালোকক পটাপট দেখাই দিওঁ চ' প্ৰথম আছে এইটো আপোনালোকে দেখিছেই নামটো এইটো হৈছে বাহগাজৰ আচাৰ আৰু আধা খাই মেলি শেষো হ'ল চাওক খালোঁৱেই মই কিমান খালোঁ আৰু খাবলৈ খুবেই টেষ্টি হয় আৰু মইতো টিফিনত লৈ যাওঁ অফিচত সদায় টিফিনত মই লৈ যাওঁ কোনোবাটো মই লৈ যাওঁ চ' খাবলৈ খুবেই টেষ্টি গতিকে আপোনালোকে ৰিভিউটো পাই যাব কোনটো খাই বেছি ভাল লাগিল কোনটো খাই ভাল নালাগিল হয়নে নহয় গতিকে প্ৰথম হৈছে বাহগাজৰ আচাৰ তাৰপিছত আছে এইটো আচাৰ আৰু এইটো হৈছে কলপচলাৰ আচাৰ মই আগতে খাই পোৱা নাই আৰু এইটো সঁচাকৈ খাই খুব ভাল লাগিছে আৰু ইয়াত কোনো ধৰণৰ তেওঁলোকে কেমিকেল জাতীয় বস্তু ইউজ নকৰে ভালে ৰাখিবৰ কাৰণে মিঠাতেল দিয়ে আৰু তেওঁ মোক কৈছিলে যে পোৱাৰ লগে লগে ৰ'দত দিবলৈ গতিকে মই ৰ'দত দিছোঁ আৰু এতিয়া ভালেই আছে কোনো ধৰণৰ প্ৰব্লেম নাই কেমিকেল নাই গতিকে খাব পাৰে সকলোৱে চ' নেক্সটটো হৈছে এইটো কলপচলাৰ আচাৰ আৰু প্ৰাইচবিলাক মই ছাইডত চাৰ্টখন লগাই দিম আপোনালোকে চাই ল'ব তাত সকলো ধৰণৰ আচাৰৰে প্ৰাইচবিলাক দিয়া আছে ধুনীয়াকৈ আপোনালোকে চাই ল'ব পাৰিব বেছি দাম নহয় তাৰপিছত আছে এইটো হৈছে চিকেনৰ আচাৰো মই আগতে খাই পোৱা নাই আৰু চাওক খাই মেলি আধা ফিনিছ কৰি দিলোঁ আমি আৰু ছাৰে বেছিকৈ এইটো খাই ভাল পাইছে চিকেনৰ আচাৰটো চ' এইটো থাৰ্ড তাৰপিছত আছে এইটো আচাৰ আৰু এইটো হৈছে আদাৰ আচাৰ খাই মই খুব ভাল পাওঁ আৰু আপোনালোকে চাব পাৰে কিমানখিনি শেষ কৰিলোঁ চ' এইটো হৈছে আদাৰ আচাৰ আৰু লাষ্ট হৈছে এইটো হৈছে শুকান মাছৰ আচাৰ চ' এইটো মই ফাৰ্ষ্ট টাইম খাইছোঁ আচলতে আগতে মই খাই পোৱা নাই আৰু এইটো খায়ো খুব ভাল লাগিছে খুব টেষ্টি হয় আৰু গোটেইকেইটা আচাৰে আচলতে ক'ব গ'লে টেষ্টি লাগিছে আৰু তাৰ ভিতৰত মই ক'ব গ'লে আমাৰ ছাৰৰ ভাল লাগিছে এইটো চিকেনৰ আচাৰটো আৰু মোৰ ভাল লাগিছে শুকান মাছৰ আচাৰটো গতিকে আৰু গোটেইকেইটা খাবলৈ টেষ্টি হয় আৰু দামটো ৰিজনেবল হয় গতিকে আপোনালোকো যদি কোনোবা আমাৰ নিচিনাকৈ অসমৰ বাহিৰত আছে আৰু অসমীয়া আচাৰৰ জুতি ল'ব বিচাৰে তেতিয়াহ'লে দৌৰাদৌৰিকৈ যাওক আঙঠা আচাৰক কল কৰক হোৱাটছআপ কৰক 2 দিনৰ ভিতৰতে বা 3 দিনৰ ভিতৰতে আপোনালোকেও পাই যাব আৰু তাত যিসকল আছে তেওঁলোকেতো নিশ্চয় লয়েই আৰু অসমৰ বাহিৰৰ মানুহখিনিৰ কাৰণে বহুতেই সুবিধা হৈছে কাৰণ আমি এই আচাৰবিলাক ইয়াতে কিনিবলৈ নাপাওঁ গতিকে আঙঠা আচাৰৰ ফালৰ পৰা তেওঁলোকে যিহেতু এই গোটেইখিনি বস্তু বাহিৰলৈ
পঠোৱাৰ ব্যৱস্থা কৰিছে তাৰ বাবে মই সঁচাকৈ থেংক ইউ ক'ব লাগিব আৰু সঁচাকৈ খুব ভাল লাগিছে আচাৰকেইটা খাই পেলাই গতিকে আপোনালোকেও ল'ব পাৰে মই কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকে কল কৰিব পাৰে বা হোৱাটছআপ কৰিলেও হ'ব আপোনালোকে অৰ্ডাৰ প্লেচ কৰিব পাৰিব চ' এইখিনিয়ে আছিলে আচাৰ চ' মই আপোনালোকক দেখুৱাই দিলোঁ আৰু আপোনালোকে জনাব আপোনালোকে কেতিয়াবা অৰ্ডাৰ কৰিছেনে আঙঠা আচাৰৰ পৰা বা খাই পাইছেনে তেওঁলোকৰ আচাৰ বা বেলেগ কোনটো বেছি ভাল যদি কোনোবাই খাই আছে তেনেহ'লে জনাব সেইটো আনিবলৈ মই চেষ্টা কৰিম নহয় জানো তো তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে একদম সৰু ভিডিঅ' এটা শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুন আলহী আছে আমাৰ চেনেলত তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল কৰি ল'ব তেতিয়াহে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব তেতিয়াহ'লে আজিলৈ ইমানেই থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ লাভ ইউ অল